ৰজাই ৰাজনীতি কৰছি, সিফালে আকৌ বিৰোধীয়ে চান্স পাই ৰাজনীতিত ডেন্স মাৰছি। উল্টি আকৌ এবাৰ বিৰোধীয়ে ৰাজনীতি কৰছি, সিফালে আকৌ ৰজাই টিভি মাতি তুলুঙা মন্তব্য কৰছি। চব বৰমূৰীয়া মানুহ হকে বিহকে 32টা দাঁত থকা হেৰিখান চলে গেছি। খঙতে ক্ষোভতে সাধাৰণ চলি এটাই কিবা কৰলি ফাটেকত ভৰাই দিছে। জাতি মাতি ভেটি পুৰা মাৰি আছে ৰাজনীতি। ওলবা লাগছিল অপৰাধীৰ শাস্তি, ওলাই আছে কোনে কাৰ ঘৰত থাকবা গৈছিল ৰাতি। ইফালে জুবিন দা গুচি যোৱা দুখ সহিবা নৰি নৱপ্ৰজন্মই আত্মহত্যা কৰিছে। সিফালে আকৌ গাদীৰ খকে ধৰা গিটাই কাৰ লগত কোন অপৰাধীৰ কি ফটো আছে বিচাৰি ফেচবুকত দি 26ৰ ৰাজনীতিত লাগছে। জুবিন দা হেৰুৱাৰ দুখে আমাৰ নিচিনা সাধাৰণ মানুহকেইটাৰ ঘুমেটি ভোগ কাঢ়ি নিছে। ইফালে জেলত থকা গিটাৰ আকৌ মাংস ভাতত টিফিন আৰু পাৰফিউমক লাগি মনত পৰিছে। আমি সেইগিলা ভু নাপাওঁ হলেও অনুৰোধ কৰছো দাদাৰ লগত ৰাজনীতি নকৰব। আমি এতিয়াও বিশ্বাসী আমাৰ মৰমত দাদাই ন্যায় পাব। যাকে তাকে কৈ থকাতকৈ শাসক বিৰোধী লাগে মনে মনে থাকবো। জাতি ধৰ্ম জাল ফালি যদি সাধাৰণ মানুহ এক হৈছি, শাসক বিৰোধীও এক হব লাগব। বাকী চবৰ লগত ৰাজনীতি কৰক, জুবিনদাৰ লগত নকৰব। মানছো আপোনালোক বহুত ডাঙৰ, আমিও কিন্তু ভোটাৰ। বেছি কৰি থাকিলে ৰাজনীতি এৰি দাঁড়াব লাগব। বিৰোধীকো কৈছো জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি এৰক, শাসককো কৈছো জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত বোকা চিটোৱা ৰাজনীতি বন্ধ কৰক। ইটো সিটো কাপোৰ টানাটানি কৰি লাভ নাই, কাপোৰৰ তলত চব লেংটা। দাদাক লৈ ৰাজনীতি কৰি থকা কেইটাক কৈছো দাদাৰ ভাষাতে আপোনালোক এটা এটা ঘেণ্টা। মাত্ৰ চবে মিলি পৃথিৱী অনাদিকালক লাগি দাদাক মনত থাকবা পাৰাকে কিবা এটা ডাঙৰ কাম কৰিব লাগে আৰু অতি সোনকালে উচিত তদন্ত কৰি এই কালপিত গীতা শাস্তি দিব লাগে। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা